কেনেকৈ লিখো বাৰু এটি কবিতা বহুত দিন হ'ল এটি কবিতাও লিখিব পৰা নাই বোলাব পৰা নাই উকা কাগজত শব্দৰ হাইতাল বাঘ ৰুদ্ধমন মই দেখিছো হাজাৰজন নিপীড়িত অস্থিসাৰ জীৱন মই দেখিছো বোকাটোৰ মানুহৰ হৃদয় বিদাৰক দৃশ্য শুনিছো পুত্ৰৰ হাতত অৱহেলিত হৈছে বৃদ্ধ পিতৃ মাতৃ দুৰ্ভগীয়া জীৱন ভাবিছো বহুত প্ৰতিকূলতা আছে মানুহৰ সমাজত মানুহৰ মানসিকতাত গঢ় লৈ উঠা পৌৰাণিক প্ৰাচীৰ ভেদি লিখিব পাৰিমনে এটি কবিতা যি কবিতাই উভতাই আনিব পাৰিব প্ৰাচীন সভ্যতা নোৱাৰো লাজ পাব মানুহে আমি যে বান্দৰৰ দৰে দেখনীয় এটি প্ৰজাতি বিৱৰ্তনৰ শেষত সুন্দৰ মানুহ তথাপিও প্ৰাৰ্থনা কৰো মানুহৰে শ্ৰীচৰণত কাকুতি মিনতিৰে ভিক্ষা বিচাৰো মানুহে মানুহৰ সৈতে পৰিচয় হওক উপলব্ধি হওকচোন মানুহৰ দুখৰ উৎস ক'ত আৰু কেনেকৈ নিবদ্ধ অসম্ভৱ ঈশ্বৰ প্ৰদত্ত মানুহৰ সভ্যতা ইও এক প্ৰকৃতি মাতৃৰ চেকা সভ্য হৈও আমি প্ৰতিজন অসভ্য মানুহ বিবেকক সুধিলে কব পুৱাৰ চাহ কাপত জুপুৰিয়াই প্ৰতিদিনে পান কৰো হত্যা ধৰ্ষণ অপহৰণ তথা মানুহৰ হিংস্ৰতা সংবাদ তেন্তে এনে সংবাদৰ অভিলাষী হৈ মই কেনেকৈ লিখো কওকচোন এটি ধুনীয়া